কৰিশ্মা নাথ বিপদত, কৰিশ্মা নাথৰ হ'ব পাৰে জেইল। নাগাৰা নামৰ এটি সংলাপেৰে ভাইৰেল হোৱা কৰিশ্মা নাথ যাব লাগিব পাৰে জেইল। কিন্তু কিয়? কি অপৰাধ কৰিলে কৰিশ্মা নাথে? কি অভিযোগ উঠিল কৰিশ্মা নাথৰ বিৰুদ্ধে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আপোনালোকে এইকেইদিন এটা নাগাৰা নামৰ সংলাপ নিশ্চয় দেখিব পাই আছে। সেয়া লাগিলে ছ'চিয়েল মিডিয়াতে হওক বা নিউজ চেনেলতে হওক। এই নাগাৰা নামৰ ভাইৰেল ছোৱালীজনীৰ নাম কৰিশ্মা নাথ। ঘৰ দৰং জিলাত। কৰিশ্মা নাথ ক্লাছ 7ৰ পৰাই নাগাৰা নামৰ লগত জড়িত। কৰিশ্মাক তেওঁৰ মাক দেউতাকে খুবেই ছাপোৰ্ট কৰে, যাৰ ফলত আজি মাত্ৰ 20 বছৰ বয়সত কৰিশ্মা নাথ এগৰাকী জনপ্ৰিয় নাগাৰা নামৰ পাঠকনী হ'ব পাৰিছে। পিছে কৰিশ্মা নাথৰ বিৰুদ্ধে কি এনে অভিযোগ উঠিল যাৰ ফলত এতিয়া কৰিশ্মা নাথ বিপদত পৰিব লগা হ'ল? বন্ধু বান্ধৱীসকল, কৰিশ্মা নাথৰ যিটো নাম ভাইৰেল হৈছিল তাত কৰিশ্মা নাথে যিবিলাক ভংগীমা দিছিল সেইবিলাক ভংগীমা একাংশৰ মতেই গুৰুজনাৰ স্মৃতিক আৰু নাগাৰা নাম সংস্কৃতিক বিকৃত ৰূপ দিয়া বুলি অভিযোগ আনিছে। পিছে তাৰ প্ৰত্যুত্তৰত কৰিশ্মা নাথে কয় যে নাগাৰা নাম যদি তেনেকুৱা ভংগীমাৰ বাবে বিকৃত ৰূপ লয় তেন্তে তেনেকুৱা ভংগীমা দিয়া নাম বহুত আগৰ পৰাই চলি আছে। যদি কৰিশ্মা নাথৰ ওপৰত কিবা একশ্যন লয় তেন্তে বহু আগৰ পৰা হৈ থকা ভংগীমা দি নাগাৰা নাম গোৱা পাঠকসকলৰ ওপৰতো একশ্যন হ'ব লাগে বুলি অভিযোগ তোলে কৰিশ্মা নাথে। পিছে আপোনাৰ মতে কৰিশ্মা নাথৰ নামৰ সেই সংলাপটো ভাল নে বিকৃত ৰূপ, সেয়া আপুনি আমাক কমেণ্টত জনাই দিব। আপুনি কি ভাবে সেয়া আপোনাৰ মন্তব্যটো আমাক জনাব। ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।